हेलो एवरीवन की खबर आपनकर तो आज आपनकर মাজলে আৰু এটা ভিডিও লৈ আহিছো ভিডিওটো आपनकर বহুখিনি উপকাৰ হ'ব যিসকলে বাইক লম বুলি ভাবি আছে আৰু যিসকলে লৈছে আৰু বিশেষকৈ যদি আপুনি হিমালয়ানৰ লৈছে বা হয়তো ৰয়েল এনফিল্ডৰ বাইক লৈছে তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিওটো অত্যন্ত জৰুৰী বাৰ্তা আপুনি কম পইচাত কিছুমান বস্তু লগাব পাৰিব আৰু যে বাইক লৈছে সিট কভাৰ লগোৱা নাই সিট কভাৰৰ কাৰণে এটা বিগ আপডেট আছে ইয়াতে তো ইয়াতে কথাটো হ'ল কেনেকুৱা যে এইটো গাৰ্ড আৰু এইটো গাৰ্ড মই গণেশগুৰি হুদাতে মোক এইটো গাৰ্ডত হুদাতে মোক কৈছিলে ৭,৭০০ কিমান টকা বা সামথিং কৈছিলে আৰু মোৰতে পৰিব বুলি কৈছিলে তো সেই গাৰ্ডটোৱে মই বেলেগ এটা জায়গাৰ পৰা লগাই আনিছোঁ তো সেই গাৰ্ডটোৰ দাম তেতিয়া পৰিলে ৪,০০০ টকা তো কিমানখিনি ডিফাৰেঞ্চ হয় বস্তুটো বুজি পাইছে ন আপুনি নামি দামী যিবিলাক দোকানত যাব তেতিয়া দোকানবিলাকত আপোনাৰ এনে বস্তু কিছুমান বস্তু আছে প্ৰাইচ হাই হৈ যায় সেম মাল সেম প্ৰডাক্ট মই এইটো যিটো ইয়াতে লগোৱা গৈছে তাতেও চাইছোঁ যিটো সেম কিন্তু প্ৰাইচৰ ডিফাৰেঞ্চটো বহুত বেছি হৈ যায় তো সেইকাৰণে এই বস্তুটো মই আপোনালোকক জনাই দিছোঁ আৰু যিকোনো আপুনি গাৰ্ড লগায় এই গাৰ্ড তাৰ পৰা লগাই ল'ব তেতিয়াহ'লে আপুনি কম প্ৰাইজত পাই যাব গাৰ্ডটো লগোৱা মোৰ কেইদিনমান হ'ল যদিও মই ৰানিং বেছি এটা কৰা নাই তো এইটো হ'ল আৰু এটা ছিট কভাৰ তো এই ছিট কভাৰটো মই এনে যিটো মানে বনোৱা আহে এনফিল্ডৰ তো তাৰে প্ৰাইজ আৰু ইয়াৰ প্ৰাইজৰ মাজত বহুত ডিফাৰেঞ্চ হৈ যায় তো তাতে মই সুধিছিলোঁ তাতে বহুত বেছি হৈ যায় কিন্তু ইয়াতে যদি আপুনি চাব যায় ইয়াতে বহুত মোৰ কমত হৈ গ'ল কমত মানে কেনেকুৱা কমত হৈ গ'ল মোৰ 400ৰ ভিতৰত হৈ গ'ল 400 পৰা নাই তাৰ কমত পৰিছে কিন্তু 400ৰ ভিতৰতে হৈ যায় আহক বাৰু অলপ চাই লওঁ প্ৰচেছটো কেনেকুৱাকৈ বনায় সিহঁতে পূৰা পিন চিন মাৰি কেনেকুৱা বনায় আপোনালোকে একদম শ্বৰ্ট টাইপত এটা দেখাই দি আছোঁ আপোনালোকে অলপ জাষ্ট অনুমান কৰক কিমান ধুনীয়া হ'ব পাৰে আৰু বস্তুখিনি Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up. I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, it's so cold outside, break down, always feel like I could break now, but I never let it take me to that place now. I won't ever let my thoughts get away now. I got better things to do, picking fate now. I just wanna be the best, call me great now. I don't know if I'm okay or insane now. I remember better days on the playground, hoping I can find my way even when I'm feeling down. I fight, even when I don't know what is right. I'ma pick a side and I'ma take pride. I will decide my fate and I will never let them tell me who I am. If you try to shake me, I'll be damned. Planet on the ground is where I stand. Never give up, that was always the plan. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, I'm alright. It's so cold outside, I'm alone, it's so cold তো হাতত এইটো ফাইনেলি যেটো আমাৰ কাম কৰিব আহিছিল এইটো কাম হৈ গ'ল তো পইচা বাকি বৰত কৰি অলপ বাজেটতে আছে ইমান বেছি নহয় তো যদি কৰাই লম বুলি ভাবিছে কৰাব পাৰিব মনি বাইক সিট এণ্ড কভাৰ বাইক ৰিপেয়াৰিং চেণ্টাৰ এইটো হ'ল মনিৰ সিট কভাৰ এইটো জায়গা গাৰ্ডবিলাক যদি লগাব বিচাৰে তেতিয়াহ'লে আপুনি মই আপোনাক এড্ৰেছটো কৈছিলোঁ যেটো বৰবাৰী আছে বৰবাৰী আপোনাৰ ভিআইপি ৰোড 6 মাইলৰ পৰা অকমান আগত যায় তাতে চাইলা আপোনাৰ ৰয়েল এনফিল্ড শ্বৰুম আছে তো শ্বৰুমৰ সন্মুখে ফ্ৰণ্টে এটা মানে আপোনাৰ গেৰেজ আছে সেই গেৰেজটোত এইবিলাক বস্তুবিলাক কম দামত হয় অলপ আৰু বাকি যিবিলাক বস্তু আছে এক্সেসৰিজ বা যিকোনো বস্তু তাতে বাকি বৰত কৰি তাতে বহুত কমত পাব তো বিশেষ ভিডিওটোত এইখিনি আছিল তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই পুনৰ লগ পাম